নমস্কাৰ মোৰ ইউটিউব চেনেলটোলৈ পুনৰবাৰ আপোনালোক সকলোকে মই স্বাগতম জনাইছোঁ মোৰ অন্য এটা নতুন ভিডিঅ'লৈ আৰু আজিও মই এযোৰ খুব ধুনীয়া ৰাজলক্ষ্মী সূতাৰ হাতেৰে মেখেলা চাদৰ আপোনালোকৰ ওচৰত লৈ আহিছোঁ আৰু মেখেলা চাদৰযোৰ সিম্পল ডিজাইনৰ হয় আৰু এইযোৰ ৰাজলক্ষ্মী সূতাৰ হয় আহকচোন এতিয়া পলম নকৰি ভিডিঅ'ৰ মাজলৈ আগবাঢ়ো এইখন চাওক এইখন চাদৰ হয় আচলত অকল ডাঙৰ ডাঙৰ বুটা এক লাইন দিয়া হৈছে আৰু মাজত কোনো ধৰণৰ বুটা নাই এনেদৰে গুণা ৰঙা আৰু নীলা ৰংটোৰে চেক চেক কৰি দিয়া হৈছে আৰু ইয়াত সাইডত পাৰি আছে কোনো ধৰণৰ পট্টি দিয়া হোৱা নাই আৰু চাদৰখন খুব আহল বহল হয় মই ভালদৰে দেখাই দিছোঁ আপোনালোকক কেৱল ঘৰ ডিজাইনত আছে মেখেলা চাদৰযোৰ আৰু আচলত অকল বুটা ডাঙৰ ডাঙৰ বুটা আছে এক লাইন মাত্ৰ আৰু যদিহে কাপোৰযোৰ আপোনালোকৰ পছন্দ হয় তেনেহ'লে আপোনালোকে অৰ্ডাৰ কৰিব পাৰে মোৰ হোৱাটছএপ নম্বৰ ডেছক্ৰিপশ্যন বক্সত দিয়া আছে এইখন ইয়াৰ চাদৰ হয় ইয়াৰ মানে দিকটো ৰঙা আছিল ৰঙা ৰং আৰু বাণীটো ৰঙা আৰু নীলা আৰু মাজে মাজে গুণাৰে এনেদৰে গোটেইখিনি মানে কাম কৰি বনোৱা হৈছে কাপোৰযোৰ আৰু মাজে মাজে এইবোৰ সকলো গুণা হয় মই জুম কৰি দেখাই দিছোঁ আপোনালোকক আৰু এইখন হ'ব মেখেলা ইয়াৰ আৰু মেখেলাটো এক লাইনে বুটা দিয়া হৈছে আৰু ওপৰত অকল মানে ৰঙা ৰংটোৱে বৈ দিয়া হৈছে কিয়নো সেইখিনি দেখা পোৱা নাযায় আৰু গুণা হ'লে অলপ পিন্ধাত দিগদাৰ হয় আৰু যিহেতু ওপৰখিনি দেখাই পোৱা নাযায় সেয়েহে অকল ৰঙা ৰংটোৱে বৈ দিয়া হৈছে এইখন ইয়াৰ মেখেলা আৰু মেখেলাখন খুব আহল বহল চিলাই কৰি দিয়া হৈছে ইয়াৰ আজি মই আপোনালোকৰ ওচৰত এইযোৰে ৰাজলক্ষ্মী সূতাৰ মেখেলা চাদৰ লৈ আহিছিলোঁ আৰু কম প্ৰাইজৰ কিন্তু ওচৰে পাজৰে পিন্ধিবলৈও খুব ধুনীয়া হ'ব আপোনালোকৰ আৰু এই কাপোৰযোৰৰ মূল্য হ'ব মাত্ৰ 1000 টকা যদিহে ভাল লাগে তেনেহ'লে আপোনালোকে অৰ্ডাৰ কৰিব পাৰে আজিলৈ ইমানে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ